हेलो एभ्रिवान आमी सेलाटप आহি আছো আৰু প্ৰায় 2-3 কিলোমিটাৰ মান আছে ইয়াৰ পৰা মাজত আগত ৰাস্তা ব্লক হৈ আছে সেইকাৰণে সব ইয়াত ৰখিছে সবফালে ডাৱৰে আৱৰি আছে একদম তলত এফালে ৰ'দ আছে কিন্তু এইখিনি পুৰা ডাৱৰ বিৰাট ঠাণ্ডা বিৰাট ভাল লাগিছে ৰখি ৰাস্তাটো খুলি দিলে আমি আগলৈ যাম আৰু সেলাটপ কেনেকুৱা হয় তাৰ পৰা গোটেই ভিউটো দেখাম ইয়াৰ পৰা আসলতে তলৰ পৰা একেবাৰে 13000 মান কিলোমিটাৰ ওপৰত হয় বহুতখিনি আমি আহি পালো আৰু প্ৰায় 1-2 কিলোমিটাৰহে আছে তালে গৈ সকলোখিনি দেখাম এতিয়া ইয়াৰ ভিউটো এনজয় কৰক I can't help but think that it's meant to be, that I'm finally right where I'm supposed to. If I let you into the secret, would you listen? I can hear each sound calling my name, and I feel angels around when I start to sing, and suddenly it feels like ৰাস্তাত আমি ব্লকত যে ফসি আছিলো ব্লক হৈ আছিল সেইখিনি খুলি দিলে আৰু আমি আহি পালোহি প্ৰায় 1 কিলোমিটাৰ মান আৰু ওপৰলৈ আহি আমি এতিয়া সেলা পাইছো এটো সেলাটপ বুলি কোৱা হয় বিৰাট ধুনীয়া ইয়াৰ পৰিৱেশটো মোৰ পাছফালে এটা লেক আছে এটো সেলা লেক বুলি কোৱা হয় মই আপোনালোকক ভালদৰে ভিউটো দেখাবলৈ চেষ্টা কৰিম আৰু সবফালে ডাৱৰ এয়া চাওক বিৰাট ভাল লাগিছে ইয়াৰ পৰিৱেশটো লেকৰ ফালে গৈ আছো ওচৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম I can't help but think that it's meant to be, that I'm finally right where I'm supposed to. কালি আমি আছিলো ধিৰাঙত তাত ইমান ঠাণ্ডা নাছিলে ৰাতিও ইমান ঠাণ্ডা পোৱা নাছিলো আমি লাহে লাহে ৰাতিপুৱাৰ পৰাটো গৰম পাই পাই আহিলো আহি এতিয়া ইয়াত বিৰাটে ঠাণ্ডা আৰু ভাল লাগিছে আসলতে ঠাণ্ডা এনজয় কৰিবলৈ আহিছো আৰু ডিসেম্বৰ মানত একেবাৰে এইবিলাক পানী হৈ নাথাকে আৰু বৰফেৰে আগুৰি থাকে বোলে আমি এতিয়াতো পূজাৰ টাইমতে আমি আহিলো আৰু ইমান ধুনীয়া লাগিছে নহয় পাছফালে ডাৱৰ চাওকিয়া ঠাণ্ডাও বহুত লাহে লাহে ঠাণ্ডাটো বাঢ়ি আহি আছে আৰু পাছবেলা মানে গধূলি হ'ব যেন হৈছে কিন্তু এতিয়া আসলতে দুপৰীয়া হৈছেহে আমি ব্ৰেকফাষ্ট কৰি আৰু ধিৰাঙৰ পৰা অলপ ওপৰলৈ আহিম এটা জেগাত ব্ৰেকফাষ্ট কৰিলো আৰু তাৰ পৰা আহি ৰাস্তাৰ ভিউবিলাক ইমানেই ধুনীয়া মই যিমান পাৰি কেপচাৰ কৰিবলৈ ট্ৰাই কৰিছো চাইছে চাগে আপোনালোকে ইয়াৰ আগতে মই দেখাইছো সেইখিনি আৰু লাহে লাহে ডাৱৰখিনি এফালে আহি আছে বিৰাট ভাল লাগিছে এতিয়া চাওক অলপ আগত লেকটো দেখি আছিলে এতিয়া লেকটো নেদেখা হৈ গ'ল অলপ আগতে ইমান ক্লিয়াৰ হৈ আছিল আমি আহি পাওঁতে প্ৰায় 15 মিনিটছ মান হৈছে আমি আহি পোৱা ইমান ক্লিয়াৰ হৈ আছিল আৰু এতিয়া পুৰা একদম ডাৱৰেৰে আৱৰি ধৰিলে আৰু এটো প্ৰায় 13000 ফিট মান ওপৰত হয় আৰু অক্সিজেন লেভেলটো অলপমান ইয়াতে ব্ৰিথিং প্ৰবলেম হোৱা নিচিনা ফিল এটা হৈছে উহাটো অলপ যেন লোৱাত কষ্ট পাইছো তেনেকুৱা লাগিছে আৰু আহি গৈছে হাতবিলাক একদম ঠাণ্ডা একে জঠৰ নিচিনা হৈ গৈছে কিন্তু বিৰাট ভাল লাগিছে ঠাণ্ডাটো এনজয় কৰি আছো সেলাটপ ইমানেই ধুনীয়া হয় আমি একদম টপলৈ আহি পেলাই গোটেইখিনি কেপচাৰ কৰিব মই দেখাবলৈ চেষ্টা কৰিছো আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে লাইক কৰিবলৈ নাপাহৰিব কমেণ্টো কৰিব পাৰে আৰু যদি মোক আজি ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব মাতি আছে মাহঁতে চাহ তাহ খাই ৰেডি আমি এতিয়ালৈকে গৈ খোৱা নাই মেগি চেগি কিবা অলপ খাম ঠাণ্ডাত একেবাৰে অৱস্থা নোহোৱা হৈ গৈছে
তললৈ গৈ আছোঁ লগ পাই আছোঁ নেক্সট ডেষ্টিনেশ্যনত চেলা লেক চাই আমি আহি আছোঁ আহি থাকোঁতে ৰাস্তাত এনেকুৱা এটা ষ্ট'ন হাউচ নিচিনা পালোঁ আৰু ইয়াক দেখিলোঁ ইয়াক আগতে তেনেকৈ দেখা নাই সেইকাৰণে এইটো দেখি পেলাই ৰখিলোঁ এইটো বেকগ্ৰাউণ্ডত খুচে খেদি আহে বুলিও ভয় লাগে দূৰৰ পৰাই কেপচাৰ কৰিছোঁ আকৌ যাওঁ বান্ধিটো আছে ট্ৰিটমেণ্ট কৰি আছে আমি টাৱাঙলৈ গৈ থকা ৰাস্তাত এটা বিৰাট ধুনীয়া ফল দেখা পাই ৰখি নোৱাৰিলোঁ ইমানেই ধুনীয়া হৈ আছে মোৰ বেকগ্ৰাউণ্ডত অলপ দেৰি ইয়াত আমি ৰখি ফটো ছেশ্যন কৰিছোঁ বিৰাটেই ধুনীয়া ইমান ধুনীয়া বাপৰে এইটো আমি কেতিয়াও নেটতো ক'তো দেখা নাই বিৰাট ভাল লাগিছে ৰখি সঁচাকৈ হেল্ল' এভৰিৱান নেক্সট আমি আহি পাইছোঁ যশৱন্ত সিঙৰ ৱাৰ মেমৰিয়েল এটা বনোৱা আছে ইয়াতে আহি পাইছোঁ ইয়াৰ পৰিৱেশটো বিৰাট ধুনীয়া তলত কেফে আছে ইয়াতে চাগে আমি অলপ টি ব্ৰেক ল'ম চাৰিওফালে পাহাৰ বিৰাটেই ধুনীয়া পৰিৱেশ ভাল লাগিছে টায়াৰ্ড হৈছোঁ অলপ তলত কেফে আছে ৰিফ্ৰেছমেণ্ট চেণ্টাৰ আছে আৰু এইটো যশৱন্ত সিঙৰ ৱাৰ মেমৰিয়েল হয় হেল্ল' এভৰিৱান এতিয়া আমি আহি জং পালোহি গধূলি লাগিলে এটা ডাঙৰ ৱাটাৰফল আছে সেইটো চাবলৈ আহি আছোঁ তললৈ এনেধৰণে অলপ দেৰি হাইক কৰি যাব লগা হয় তলৰ পৰা ধুনীয়াকৈ দেখি তালৈকে গৈ আছোঁ দেখাব ট্ৰাই কৰা এইটো ৱাটাৰফলত আহি শ্বাহৰুখ খানে কয়লা মুভিৰ শ্বুটিং কৰিছিল সেইকাৰণে এইটো পপুলাৰ হয় আৰু ইয়াত এতিয়া বহুত ডাঙৰ হয় এইটো সেইকাৰণে ইয়াত কাৰেণ্ট প্ৰডিউচ কৰা হয় ইয়াৰ পৰা এইটো হয় জাং ৱাটাৰফল বিৰাটেই ডাঙৰ এটা ৱাটাৰফল হয় আৰু গোটেই দূৰলৈকে পূৰা তিতি যায় গোটেই এৰিয়াবিলাক সেইকাৰণে মই আৰু বেছি দেৰি ইয়াত নাথাকোঁ অলৰেডি গধূলিও হ'ল ইয়াতে কোনো বেলেগ টুৰিষ্ট নাই সকলোখিনি উভতিয়ে গৈছে আৰু বৰষুণৰ নিচিনা গোটেই পানী চবফালে পৰি আছে চালোঁ অলপ দেৰি ভাল লাগিলে আশা কৰোঁ আপোনালোকেও চাই ভাল পাইছে আজি এতিয়া আৰু টাৱাঙত গৈ আমি ৰাতিটো কটাম প্ৰায় 40 কিলোমিটাৰ্ছমান আছে আৰু গৈ পাবলৈকে চাই থাকিব I can't help but think that it's meant to be, that I'm finally right where I'm supposed to. If I let you into the secret, would you listen? I can hear each sound calling my name, and I feel angels around when I start to sing, and suddenly পাইছোঁ ৰাস্তাৰ মাজতে তাতে ৰখিছোঁ অলপ দেৰি ঠাণ্ডা বতাহ ইমান ভাল লাগিছে পাছফালে এইবিলাক ঘোঁৰা চোৰা চৰি আছে এইটো লেকটো হয় চবফালে পাহাৰ
হাই এভৰিৱান, ফাইনেলি আহি বুমলা পাছ পালোহি। ইণ্ডিয়া চাইনা বৰ্ডাৰ পালোহি। আমাক ইয়াত সিফালে পাৰ হ'ব নিদিয়ে, একদম বৰ্ডাৰলৈকে যাবলৈ দিয়ে। সেইখিনিলৈকে গৈ ফটো ছেশ্যন বা তেনেকুৱা কৰিবলৈ দিয়া নহয়। ইয়াত এণ্ট্ৰি কৰাই পেলাই ইণ্ডিয়ান আৰ্মি এগৰাকী গাইড থাকে, তেওঁ বৰ্ডাৰলৈকে অলপখিনি লৈ যায় আৰু এক্সপ্লেইন কৰে কেনেকুৱা কি হৈছিল, 62ৰ যুদ্ধত কি কি হৈছিল সকলোখিনি ভালদৰে এক্সপ্লেইন কৰে আৰু ছেফটি পাৰ্পাছত একেবাৰে সিফালে পাৰ হ'বলৈ দিয়া নহয়, ফটো ছেশ্যনো কৰিবলৈ দিয়া নহয়। এইখিনিতে অলপ দেৰি দিয়ে আৰু যিমানখিনি পাৰি আমি কৰিছোঁ আৰু ভাল লাগিছে ইয়াত আহি, এটা বিশেষ এক্সপিৰিয়েঞ্চ। আপোনালোককো যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব আগলৈ। বুমলা চি লেভেলৰ পৰা 15,200 কিলোমিটাৰ হাইটত হয় আৰু বুমলা মিনিংটোৱে সেইটো, বুম মানে হৈছে হাইট আৰু লা মানে পাছ। এইখিনি গোটেইখিনি ভালদৰে আমাক গাইডজনে এক্সপ্লেইন কৰি দিছিলে আৰু বিৰাটেই ভাল লাগিছে। চবফালে ফটো ছেশ্যন চলি আছে আৰু ইয়াত চাহ মেগী এনেধৰণৰ সেইখিনি খাব পৰাকৈ সুবিধা আছে। এয়া ইয়াৰ পৰিৱেশ, বিৰাটেই ভাল লাগিছে আহি। ডিচেম্বৰ এনেকুৱা ছিজনততো পূৰা বৰফেৰে আগুৰি থাকে সকলোফালে, কিন্তু এতিয়ালৈকে এইখিনিত বৰফ পৰা নাই। চাইনাৰ ফালে অলপ এটা পাহাৰত অলপখিনি বৰফ পৰা ষ্টাৰ্ট হৈছে, কিন্তু এইফালে অলপো হোৱা নাই। আমি ভাবিছিলোঁ পাম চাগে, কিন্তু এতিয়ালৈকে বৰফ পৰা ষ্টাৰ্ট হোৱা নাই। ডিচেম্বৰ মানত আহিলে ভাল ধৰণে পোৱা যায়। হে এভৰিৱান, আমি বুমলা পাছৰ পৰা আহি এতিয়া চাংষ্টাৰ লেক পালোঁ, যিটো মাধুৰী লেক বুলি কোৱা হয়। মাধুৰী দীক্ষিতে ইয়াত কয়লা মুভি শ্বুটিং কৰিব আহিছিল, সেইকাৰণে চাংষ্টাৰ লেকটোৰ নামেই মাধুৰী লেক হৈ গ'ল, পপুলাৰ হৈ পেলাই। আৰু বিৰাট এটা ধুনীয়া লেক হয়, মই কমপ্লিট আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আহক তেতিয়াহ'লে চাওঁ আমি মাধুৰী লেক। যদি কোনোবা JNV ফ্ৰেণ্ডছে চাই আছা, ইয়াতে আয়ুষ্মানো আছে ৱাইফৰ লগত, মোৰ ক্লাছমেট হয় আৰু JNVৰো বহুত জুনিয়ৰ কিছুমান পাইছোঁ স্কুলৰ, সকলোখিনিয়ে আছে। যদি মোৰ ভিডিঅ' চাই আছা কৈ দিছোঁ আৰু। হাই এয়া আছোঁ মই মাধুৰী লেকত। ইমান ধুনীয়া ইয়াৰ পৰিৱেশটো, বিৰাট ভাল লাগিছে। চবফালে একদম পানীৰ চাউণ্ড, ধুনীয়া বতাহ মাৰি আছে। বিৰাট ভাল লাগিছে আহি। ৰাস্তাটো অলপমান মাজে মাজে বেয়া আছিল, যদিও আহি পাই পেলাই মানে বিৰাট ভাল লাগিছে আৰু। ইমান ভাল লাগিছে, চবফালে একদম ধুনীয়া ধুনীয়া ভিউ। চবেই ফটো ছেশ্যন ভিডিঅ' বনোৱাত বিজি চবফালৰ পৰা। বৰ ভাল লাগিছে, বিৰাট ধুনীয়া হয়। কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনে জনাবলৈ নাপাহৰিব। আয়ুষ্মান সেইটো ফটো ছেশ্যন কৰি আছে।
লেকটো আছে এইফালে সেইটো আৰু লেকৰ ছাইডেদি এনেকৈ অলপ ফৰেষ্ট নিচিনা আছে ধুনীয়া ধুনীয়া পাইন ট্ৰিজবিলাক আছে আৰু অলপ দূৰ আগলৈকে গৈ চাওঁ কি আছে ইমান ধুনীয়া চাওক এডাল চবফালে পাইন বিৰাট ধুনীয়া ভাল লাগিছে ইমান ধুনীয়া নেচাৰেল চিনেৰী মানে চবফালে ইফালে চালে সিফালে মিছ হ'ব নিচিনা ফিল হয় বিৰাট ভাল লাগিছে চবফালে মানে এটা ছাইডো বাদ নিদিয়াকৈ ঘূৰিছোঁ আৰু ইমান ধুনীয়া হয় ইয়াতো পাৰি সকলোফালে ফুৰিলোঁ বহুত সময় পাৰ কৰিলোঁ মাধুৰী লেকত এতিয়া এইফালে কেফেটেৰিয়া নিচিনা আছে তাতে পেৰেণ্টছ বহি আছে তাতে চাগে কিবা আমি খাম তালৈকে যাম ইয়াতে আমি এতিয়া কিবা কিবি খাম বহি পুৰি অৰ্ডাৰ ম'ম' অৰ্ডাৰ কৰিছে খাই মেলি লাহে লাহে ইয়াৰ পৰা ওলাম আৰু হেল্ল' তুমি ইমান কিউট মাধুৰী লেকত বহুত দেৰি স্পেণ্ড কৰিলোঁ আৰু খোৱা বোৱাও কৰিলোঁ এতিয়া আমি ফাইনেলি ইয়াৰ পৰা ওলাইছোঁ যাবলৈ বিৰাট এটা ভাল লাগিলে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব মই যিমানখিনি পাৰোঁ শ্বেয়াৰ কৰিবলৈ ট্ৰাই কৰিছোঁ চাই থাকিব আগলৈ